হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে চাগে ন। আৰু আজি আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিলোঁ। আজি আমি খাম পিকনিক, যিহেতু বছৰটো শেষ দিন আজি, সেয়েহে পিকনিক এটা খাম। আৰু এতিয়া আমি বজাৰ হাট কৰিবলৈ যাম। বজাৰ কি কৰোঁ চাব আপোনালোকে। এজন দাদা বহি আছে, শুই আছে। আমি 4জন আছোঁ ৰুমত, 4জন খাম। গাঁৱত হ'লে যিহেতু বহুত কেইজনে খাওঁ, আজি 4জনে খাম সৰু সুৰা এটা পিকনিক। ভিডিঅ'টো চাই থাকক। চ' বন্ধুসকল, মই বজাৰ কৰিবলৈ আহিলোঁ আৰু এয়া বজাৰ দোকানত সোমালোঁ। দোকানত সোমাই বজাৰ কৰিম। এয়া আমাৰ নহৰু ল'ম আৰু এয়া মোৰ বজাৰ, বিলাহী, জলকীয়া, তাৰপিছত আলু, যত যি বস্তু লাগে গোটেইখিনি মই ইয়াতে বজাৰ কৰিছোঁ। আৰু এয়া ধনিয়া পাত দিছে দোকানীজনে। আৰু এইটো আটা পেকেট, যিহেতু ৰুটি বনাম, সেই আটাৰ পেকেট দৰকাৰ, সেয়েহে আটা পেকেটটো লৈছোঁ। আৰু দোকানীয়ে হিচাপ কৰিছে কিমান হৈছে, আৰু ইয়াৰ টোটেলি হিচাপখিনি হৈ গ'ল। চ' ফাইনেলি গাইজ, অলৰেডি বজাৰ হৈ গ'ল আমাৰ। আৰু এতিয়া আমি খালি বনাব লাগে। আৰু আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো। এজনে বনাব, এজন দাদা, এজনে অলৰেডি চব বনাব জানে, দেখি বনাব আহিছে। আৰু আমি সহযোগ কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' ফাইনেলি এইবিলাক আমাৰ চব্জি, মই যিখিনি চব্জি আনিলোঁ এইখিনি। এইটো ধনিয়া পাত হয়, আৰু ইয়াৰ ভিতৰত আছে এইটো আটা, তাৰপিছত আটাটো ইয়াতে থওঁ। আৰু ইয়াৰ ভিতৰত আছে নহৰু, পিছত বিলাহী, আলু, জলকীয়া, আদা, যত যি আছে চব ইয়াতে আছে। যিহেতু বন্ধুসকল, এতিয়া আমাৰ পাচলিবিলাক আদা, নহৰু এইখিনি গুচাম। আৰু আমাৰ মাজত আৰু এজন ব্যক্তি আহিছে। এইজন আমাৰ দাদা পিতেক হয়, আমাৰ ভতিজাৰ ল'ৰা হয়। চৰি বন্ধুসকল, অলৰেডি আমাৰ এতিয়া আদা, নহৰু এইখিনি গুচাব লাগে। আৰু এইফালে এজনে মাংস কুটি আছে, আৰু এজন মোবাইল টিপি আছে, এজনো গুচাব। আৰু আমাৰ মাজত আৰু এইজন মোৰ ভতিজা এজন আহিছে। চ' গাইজ, আমাৰ নহৰু আদা গুচা হৈ গ'ল। আৰু আমি এতিয়া ৰুটি বনাম। ৰুটি কেনেকৈ আৰম্ভ কৰোঁ চাই থাকক। অলৰেডি বন্ধুসকল, মোৰ পিঁয়াজ নহৰু চব কাটা হৈ গ'ল, আদাৰো থেতালি হ'ল। বন্ধুসকল, অলৰেডি আমাৰ পাচলি, নহৰু, পিঁয়াজ আৰু আদা এইবিলাক চব ক্লিয়াৰ হৈ গ'ল। এতিয়া পাকঘৰৰ বস্তুবিলাক আমি এতিয়া সমাধান কৰিব লাগে। এতিয়া চাংগে পাকঘৰত কি বনাই আছে চাওক। এইফালে পাকঘৰত ভাত তুলি দিছে, আৰু এইফালে মাংস। এতিয়া আমি আৰম্ভ কৰিম ৰুটি বনোৱা, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, এয়া ৰুটি বনাবলৈ আৰু চব জটাই মেলি লৈছোঁ। আৰু এইফালে পাকঘৰত চাওক দাদাই কি কৰি আছে। পাকঘৰত দাদাই এয়া অলৰেডি মাংস চব্জি বনাই আছে। দাদাই গৈছে বাথৰুমত মাংস চব্জিখিনি থৈ, আৰু এইফালে বাথৰুমতো কাম চলি আছে, ধোৱা মেলা। আৰু এইফালে মাংস চব্জি বনি আছে। চ' ফাইনেলি গাইজ, আমাৰ ৰুটি জ্বলা আৰম্ভ হৈ গ'ল। আৰু আমাৰ ওচৰত আৰু মোৰ দুষ্ট আহিছে, এইজন আৰু চাবলৈ আহিছে। আৰু এইফালে ৰুটি দলি আছে, আৰু মই ইয়াত ষ্টভ জ্বলি আছে, আৰু মই পুৰিম। আৰু এজন দাদা লেকচাৰ মাৰি আছে আমাক। গাইজ, এইটো চাওক ৰুটি, প্ৰথমটো ৰুটি মই দলিম। এইটো ইয়াত দিলোঁ, ৰুটি এতিয়া হ'ব। আৰু কেনেকুৱা হয় চাব মোৰ বাইকত। এটা কাম কৰিব নাজানে, শিকিবৰ কাৰণে অকণমান মানুহৰ গালি খাই হ'লেও শিকিবই লাগিব। যিহেতু মই এইটো প্ৰথম বনাই আছোঁ। ৰুটি বনোৱাটো গালি খাই যদি শিকে আৰু। এইটো প্ৰথম বনাই আছোঁ না, তাৰপিছত এইটো কি এনেকুৱা আছে। ৰুটি
ভিডিঅ' অলৰেডি সম্পূৰ্ণ হৈ গৈছে বন্ধুসকল চাওক খাব পাৰিব অলৰেডি আপোনালোকে খাবলৈ হৈ গৈছে আহি যাওক খাই যাওক মোৰ দ্বাৰা নহ'লে চ' ফাইনেলি গাইছ এইটো চাওক প্ৰথমবাৰ বাবে মই এটা ৰুটি বনালোঁ এইবিলাক কাৰ্য পৃথিৱীত নোহোৱা কামটো কৰিলে এইটো দ্বিতীয়টো ৰুটি বন্ধুসকল মোৰ ৰুটি দলি পুৰি পুৰি এলাহ লাগি গ'লে দাদাক দিছোঁ দাদাই বনাব এতিয়া দাদাই পুৰি আছে আৰু পুৰি শেষেই হ'লি বেছি নাই আৰু 2-3টামান পুৰিবলৈ আছে বাকী সেয়া আৰু ৰাতিও বহুতখিনি হৈ গৈছে ৰুটি পুৰি আমাৰ খানা অলৰেডি ৰেডি হৈ গ'ল সেয়া আৰু এতিয়া খানা খোৱা আমি ষ্টাৰ্ট কৰিম সেয়েহে আপোনালোকক নতুন বছৰৰ আমি শুভকামনা জনালোঁ হেপী নিউ ইয়েৰ সকলোকে আমাৰ ফালৰ পৰা হেপী নিউ ইয়েৰ এয়া আৰম্ভ কৰা হ'ল আমাৰ খানা এইডোখন মাংস পুৰা টেষ্টি এইফালে এই ৰান্ধনি এজনে খাই আছে এজন আৰম্ভ হৈ আছে এয়া আপোনালোকক আমাৰ ফালৰ পৰা হেপী নিউ ইয়েৰ জনালোঁ সকলোৱে মিলি হেপী নিউ ইয়েৰ মুখত ৰুটি আছে ক'ব পৰা নাই মই কৈ দিছোঁ হেপী নিউ ইয়েৰ